তাই বাপেকে মোক কেলা অসমীয়া বুলি নকলে কি মই কি বাংলাদেশৰ পৰা আহিছো বুলি ভাবিছ নেকি হে স্যাৰ ষ্টৰী এটা বনাইছো বহুত কষ্ট কৰি আমি দুটাই ইনফৰমেশ্যনছ কালেক্ট কৰিছো নিউজটো বাণী গোপাল শইকীয়া বিজনেছমেন যে মই হেনো ক'লা আৰু সেইবাবে মই এন্ধাৰৰ ৰজা ময়ো কামনা কৰোঁ এই সুন্দৰ পৃথিৱীখনত বেয়া মানুহবোৰ জীয়াই থাকিব নালাগে অসমীয়াকেইটাক পতাত পিছা দি পিছি পিছি শেষ কৰি পেলাব আৰু তেতিয়াই ননী গোপালক মনত পেলাবি সকলোৰে আগত মান সন্মান বাদ দি মোকো ভিন্নাই কৈছিলো তোমাক ভাল পাওঁ বুলি প্ৰকৃত অসমীয়া হ'বলৈ শুদ্ধ মনৰ মানুহ হ'ব লাগিব যিটো তোৰ নাই